কেবৰ বিৰুদ্ধে প্ৰতিবাদ 10 ডিচেম্বৰত উত্তৰ পূব বন্ধৰ আহ্বান উত্তৰ পূব ছাত্ৰ সংগঠনৰ। নমস্কাৰ বন্ধুসকল, মই চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যেনে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। আহকচোন দেৰি নকৰি কিয় বন্ধ দিলে, কিহৰ কাৰণে বন্ধ দিলে সম্পূৰ্ণ ডিটেইলছ 2 মিনিটৰ ভিতৰত জানি লওঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে উত্তৰ পূব অঞ্চলৰ ছাত্ৰ সংস্থা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ পূব ছাত্ৰ সংগঠনে যৌথভাৱে সম্বোধন কৰিছে সংবাদমেল। সংবাদমেলত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া। 10 ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱসৰ দিনা সংসদত উত্থাপিত হ'ব অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক। সেই দিনটোতে কেবৰ প্ৰতিবাদৰ উত্তৰ পূব বন্ধৰ আহ্বান জনাইছে উত্তৰ পূব ছাত্ৰ সন্থাই। নিশ্চয় বুজি পালে ফ্ৰেণ্ডছ। যদি আপুনিও একমত এই বন্ধটোৰ প্ৰতি তেন্তে 2-4 জন মাজত শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু আপুনিও বিৰোধিতা কৰক কেবৰ বিৰুদ্ধে। আৰু আনফালে 9 আৰু 10 ডিচেম্বৰ তাৰিখে পুৱা 5 বজাৰ পৰা 48 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। নিশ্চয় বুজিব পাৰিছে ফ্ৰেণ্ড। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।